কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ আজি সভাৰ সঞ্চালক প্ৰভুজনা আৰু উপস্থিত সদন জয় জয়তে আপোনালোক সকলোলৈকে মোৰ শ্ৰদ্ধাৰ আৰু মোৰ প্ৰণাম জনাইছোঁ। বক্তৃতাৰ বাবে দিয়া বিষয়সমূহৰ ভিতৰত মোৰ এটি প্ৰিয় বিষয় মই নামঘৰলৈ গৈ কিয় ভাল পাওঁ সেই বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক অনুপম অৱদান হৈছে নামঘৰ। অসমীয়া সমাজ জীৱনক একতাৰ এনাজৰীয়ে বান্ধি ৰাখি আমাৰ হৃদয়ত ভক্তিৰসৰ নিজৰা বহাবলৈ গুৰুজনাই সৃষ্টি কৰিছিল নামঘৰ। নামঘৰত যেতিয়া পুৱা গধূলি দবা শংখ ঘণ্টা বাজি উঠে তেতিয়া মোৰ কোমলীয়া মনটো আনন্দৰে ভৰি আশাৰ সঞ্চাৰ কৰে। নামঘৰ হৈছে এক পবিত্ৰ ৰাজহুৱা মঞ্চ য'ত পুৰুষ মহিলা দুখীয়া ধনী জাতি বৰ্ণৰ নিৰ্বিশেষে আমি সকলো একত্ৰিত হ'ব পাৰোঁ। নামঘৰত আমি গীত নাট ভাওনা নাম দিহানাম আদি উপভোগ কৰিব পাৰোঁ। ভাদ মাহত যেতিয়া মা আইতাৰ লগত নামঘৰলৈ যাওঁ যেতিয়া নামত বহোঁ তেতিয়া মোৰ মনত কিবা শান্তি অনুভৱ কৰোঁ। নামঘৰৰ মণিকূটত থকা সিংহাসন দেখি মোৰ মনত কিবা প্ৰশ্নৰ উদয় হয়। নেদেখাজনৰহে প্ৰতি নামঘৰৰ প্ৰতি ভগৱানৰ আকুলতাৰ সৃষ্টি কৰে। সেয়েহে মই নামঘৰলৈ গৈ ভাল পাওঁ। অসমীয়া সমাজ জীৱনক ৰক্ষাৰ বাবে নামঘৰৰ ভূমিকা চিৰদিন থাকিব। অসমীয়া জাতি থাকে মানে নামঘৰো থাকিব। শেষত লক্ষ্মীনাথ বেজবৰাৰ কবিতাটি গাই মই সামৰণি মাৰিছোঁ। বাজক দবা বাজক শংখ বাজক মৃদংগ অসম আকৌ উন্নতিৰ পথত জয় আই অসম। কৃষ্ণ।